নমস্কাৰ ৰাইজ, অৱশেষত বহু প্ৰত্যাশিত অসমীয়া চলচ্চিত্ৰ ৰবি শৰ্মাৰ দ্বাৰা অভিনীত ৰুদ্ৰ চাবলৈ গৈ আছোঁ, যিটো ইতিমধ্যে বক্স অফিচ কালেকশ্যন প্ৰথম দিনে ইতিহাস গঢ়িবলৈ সক্ষম হৈছে। প্ৰথম দিনে ফাৰ্ষ্ট শ্ব' চোৱাৰ কথা আছিল, কিন্তু এক্সামৰ কাৰণে ফাৰ্ষ্ট শ্ব' চাব নোৱাৰিলে আজিয়ে চাব আহিছোঁ। বলক আমি ৰুদ্ৰ চাবলৈ যাওঁ। আৰে ভাই, ৰবিদাৰ চিনেমা হয়, মই নাচাম, এইটো কেতিয়াও হ'বই নোৱাৰে। ৰুদ্ৰ চাই আহি কিনে কৈ আছোঁ ছবিখন কেনেকুৱা হ'ল। আৰম্ভ হৈ গ'ল গাইজ ৰুদ্ৰৰ পগলামি। গাইজ, অসমত আজিলৈকে মই এনেকুৱা চিনেমা ক'তো দেখা নাই। ৰবিদাৰ এক্টিঙৰ কথানো কি ক'ম, ৰবিদাই ফালি দিছে। যদি আপোনালোকে এইখন চিনেমা এতিয়ালৈকে চোৱা নাই তেন্তে চাওক, যদি নাচাই ভাল চিনেমা চোৱাৰ পৰা বঞ্চিত হ'ব। কিন্তু এখন চিনেমা চাই ফিদা হৈ গৈছোঁ, আৰু একবাৰ চাম ৰুদ্ৰ। আজিলৈকে আহিছোঁ, আকৌ লগ পাম নেক্সট এটা মিনি